নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মইনো কেনেদৰে চাদৰত দহি বাটো তাৰে এটি ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু নজনাসকলেও ভিডিঅ'টো চাই পেলানি শিকিব পাৰিব। জনাসকলে বাৰু জানেই, নজনাসকলে যিসকলৰ দহিটো ভাল নহয় তেওঁলোকে মোৰ ভিডিঅ'টো চাই মোৰ বিশ্বাস যে তেওঁলোকে ভালদৰে দহি বটিবলৈ পাৰিব নিশ্চয়। তেতিয়াহ'লে অকণমানো দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। দহি বাটিবৰ কাৰণে চাওক, মই এনেদৰে চাদৰখনৰ এইটো পাল্টা ছাইডটো আৰু এইটো উল্টা ছাইডটো, নহয়নে? উল্টা ছাইডে আপোনালোকে এনেদৰে ল'ব। চাদৰখনৰ উল্টা ছাইডটো এনেদৰে ল'ব, চিধা ছাইডটো নল'ব, উল্টা ছাইডটো এনেদৰে ল'ব। আৰু ইয়াৰ ওপৰত এটা গধুৰ বস্তু এটা থৈ দিব, যাতে আমাৰ টনা মেলা কৰোঁতে তাতে একো অসুবিধা নহয়। সেয়েহে ইয়াত আপোনালোকে এটা গধুৰ বস্তু দিব। মোৰ সুবিধাৰ কাৰণে এনেদৰে মই টেবুল এখন ওপৰত দি লৈছোঁ, যাতে কাপোৰখন টানোতে ওজন বস্তুটোৱে কাপোৰখনৰ ভিৰটো ৰাখে। আৰু এটা বাতিত অলপমান পানী লৈ লৈছোঁ, যাতে হাতখন যেতিয়া আমাৰ শুকান হৈ যাব তেতিয়া পানীখিনি চুই পেলানি আমি সূতাখিনি চুব পাৰোঁ, তেতিয়া আৰু সূতাখিনি বেয়া হৈ নাযায়। এতিয়া মই এনেদৰে যিডাল আমাৰ বেজীৰ সূতা সেইডাল মই 4ডলীয়া কৰি এনেদৰে বেজীটোত ভৰাই ল'ম। তাত বেজীটো ডাঙৰ হ'লে ভাল হয়। এনেকুৱা চাইজৰ ডাঙৰ বেজী হ'লে ভাল হয়। আৰু এতিয়া আপোনালোকে ভিডিঅ'ত দেখুওৱাৰ দৰে এনেদৰে কৰি যাব।
তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, মই আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে চাদৰত দহি বাতিবলৈ অতি সহজভাৱে পাৰিব বুলি। আৰু যদি নোৱাৰে, যদি আৰু ইয়াতকৈও ভালদৰে ভিডিঅ' লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। মই এদিন দিনত ভালদৰে এটা ভিডিঅ' বনাই দিম। আৰু প্ৰথম মই চিম্পুল মেখেলা চিলোৱাৰ এটা ভিডিঅ' দিছিলোঁ। ৰূপালী শইকীয়া বুলি বাইদেৱে কমেণ্ট দিছিল, ভাল হোৱা বুলিয়ে ভিডিঅ'টো চাই পেলানি লাইক কৰা বুলি। সেয়েহে মোৰ খুব ভাল লাগিলে আৰু ভাবিলোঁ আকৌ এটা চাদৰত দহি বতাৰ ভিডিঅ' দিওঁচোন বাৰু, আপোনালোকে ভাল পাব বুলি। আপোনালোকে ভাল পালে বা আপোনালোকে লাইক কৰিলে, কমেণ্ট কৰিলে, ছাবস্ক্ৰাইব কৰিলে আমাৰ মনত বহুত উৎসাহ পাওঁ আমি নতুন নতুন আকৌ ভিডিঅ' বনাবৰ বাবে। সেয়েহে মোৰ আপোনালোকলৈ অনুৰোধ থাকিল, যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰি জনাব, ভাল বেয়া দুয়োটা ক'বলৈ। ভাল হৈছে যদিও ক'ব, বেয়া হৈছে যদিও ক'ব, বেয়া ক'লেও মই বেয়া নাপাওঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰে মাজৰ এজন বুলি ভাবি যেন মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ, শুভৰাত্ৰি।